নমস্কাৰ মহন্ত চিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি খুব ধুনীয়া কেইজোৰমান সেমি ঘিচাৰ কাপোৰ লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া কাপোৰ হয় এইকেইজোৰ এটো সেমি ঘিচা হ'ব আৰু প্ৰথমতে মই চাদৰখন দেখাই লৈছোঁ এইখন আহিব চাদৰখন দেখিছে খুব ধুনীয়া হয় ডিজাইনটো এয়া ভিতৰত এইদৰে বুটাখিনি থাকিব খুবেই কমফৰ্টেবল এটা কাপোৰ আৰু ইয়াৰে মেখেলাখন হ'ব এখন ইয়াৰে মেখেলাখন সেমি ঘিচাৰ হয় কাপোৰযোৰ কমফৰ্টেবল পাব পিন্ধিবলৈ আৰু এইটো আহিব ইয়াৰে ব্লাউজৰ পিস এইটো ব্লাউজৰ পিস হ'ব আৰু এই কাপোৰযোৰ আপোনালোকে 1300 টকা ল'ব পাৰিব ইয়াৰ প্ৰাইসটো হ'ব 1300 পছন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত আহি থকা নাম্বাৰ হোৱাটছআপ কৰিব নেক্সট এইটো এটা কালাৰ দেখাই দিছো এইটো কালাৰো বিৰাটেই ধুনীয়া হয় খুবই ধুনীয়া এইটো এটা এস কালাৰ হয় আপোনালোকৰ যেটো কালাৰে ভাল লাগে আপোনালোকে আমাক হোৱাটছআপ কৰিব মেখেলাখন থাকিব এইখন এটো এমব্ৰয়ডাৰী হয় ডিজাইনটো আৰু লগতে এইটো ব্লাউজৰ পিসটো ল'ব পাৰিব এজোৰ 1300 টকাত 1300 সেমি ঘিচাত এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা কাপোৰ হয় এইজোৰ নেক্সট এজোৰ চাব পাৰে দেখিছে খুব ধুনীয়া হয় এজোৰ কাপোৰ যথেষ্ট কমফৰ্টেবল কাপোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখন আৰু এজোৰ কাপোৰ আপোনালোকে 1300 টকাতে ল'ব পাৰিব ইয়াত কিন্তু সাইড পাৰিটো নাথাকিব চাদৰ থাকিব মেখেলা থাকিব আৰু ব্লাউজৰ পিসটো হ'ব নেক্সট এইটো এটা কালাৰ দেখাই দিছো যেটো কালাৰে আপোনালোকে পছন্দ কৰে সোনকালে হোৱাটছআপ কৰিব কেইটামান পিস এভেইলেবল আছে গটিকে গুটেকিটা পিস আপোনালোকক দেখাই দিম এখিনি আমাৰ অফলাইনতে গুটেখিনি মোটামুটি সেল হৈ গল গটিকে তেনেকে আপোনালোকক দেখাবলৈ নাপালোৱে তথাপিতো যিকিটা কালাৰ বৰ্তমান আছে মই গুটেকিটা দেখাই দিছো খুব ধুনীয়া হয় এজোৰ কাপোৰ ল'ব পাৰিব 1300 টকাত 1300 1300 টকাতে ল'ব পাৰিব অন্য এইটো এটা কালাৰ দেখাই দিছো দেখিছে খুব ধুনীয়া হ'ব এইটো কালাৰো লগতে ইয়াৰে এখন মেখেলাখন হ'ব মেখেলাৰ লগতে ইয়াতে এটো ব্লাউজৰ পিসটো থাকিব এটা পাৰিৰ হৈতে ল'ব পাৰিব এজোৰ 1300 1300 টকাতে আপোনালোকে ল'ব পাৰিব গিফট দিবৰ কাৰণে এইজোৰ কাপোৰ যথেষ্ট ধুনীয়া হয় এয়া দেখিছে খুব ধুনীয়া কাপোৰ কেজোৰ এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা হয় আৰু এখন আহিব মেখেলাখন আৰু লগতে থাকিব ইয়াৰে টু ব্লাউজৰ পিসটো ল'ব পাৰিব এজোৰ 1300 টকা পছন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত আহি থকা নাম্বাৰত হোৱাটছআপ কৰিব আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত মহন্ত চিল্ক হাউচ